হাই ফ্ৰেণ্ডছ, এইটো এটা 1 HP মটৰ সম্পূৰ্ণ ডেড হৈ আছে। ইয়াৰ প্ৰব্লেমটো ক'ত আছে এইটো টেষ্ট কৰিম, যাতে ভিডিঅ'টো ইমান দীঘল নহওক সেইবাবে মই আগতীয়াকৈ ইয়াৰ ঢাকনিখন খুলি থৈছোঁ। এইটো চাওক 1 HP মটৰ হয়। এইটো চাওক, এই বাণ্ডিংখিনি মই কাটি থৈ দিছোঁ। এই সূতাখিনি বাণ্ডিং বুলি কয়, যে এইখিনি কাটি থৈ দিছোঁ। এইটো চাওক, এইখিনি বাণ্ডিং বুলি কয়। এতিয়া টেষ্ট কৰিম। ইয়াত 4টা মূৰ আছে। ইয়াৰ মাল্টিমিটাৰটো কণ্টিনিউটি ৰেঞ্জত ৰাখিব লাগিব। ৰ'ব, এইটো চাওক, ইমানৰ বাজাৰ ৰেঞ্জত ৰাখিব লাগে। এইটো চাওক, বিপ হৈছে। এতিয়া আমি টেষ্ট কৰিম। ইয়াত আমি এচি কাৰেণ্ট দিয়া হয়। এইটো চাওক, ইয়াত কাৰেণ্ট দিয়া হয়। এই দুটা মূৰত আমি টেষ্ট কৰিম। এইটো চাওক, টেষ্ট কৰিছোঁ, কোনো কণ্টিনিউটি দেখুওৱা নাই, মানে কোনো অলপো একো দেখুওৱা নাই। ইয়াত আমাৰ মিটাৰত ৰেডিং দেখুৱাব লাগে, একো ৰেডিং দেখুওৱা নাই। এতিয়া আমি চাওঁ, ইয়াৰ মূৰটো ইয়ালৈকে আহিছে। ৰ'ব চাওঁ, এইটো চাওক, দেখুৱাইছে কণ্টিনিউটি আমাৰ। আৰু এইডালৰ মূৰটো কোনখিনিত গৈছে চাওঁ। ৰ'ব কোনটোত গৈছে। ইয়াতে হয়। ৰ'ব, এইটো উলিয়াই লৈছোঁ। এইটো চাওক ফ্ৰেণ্ডছ, আমাৰ কণ্টিনিউটি এইখিনিতে দেখুওৱা নাই, মানে মাজত কাটি গৈছে। এই আমাৰ AC য'ত আমি কাৰেণ্ট দিওঁ, এই তাঁৰডাল মাজত কাটি গৈছে। এইটো চাওক, এতিয়া টেষ্ট কৰিছোঁ, এতিয়া ৰেডিং দেখুৱাইছে। এইটো চাওক, ৰ'ব, এইটো চাওক, ৰেডিং দেখুৱাইছে। এই ৰেডিংটো আমাৰ য'ত আমি কাৰেণ্ট দিওঁ ইয়াত দেখুৱাব লাগিছিলে, এইটো দেখুওৱা নাই। এতিয়া ইয়াত মই এইটো উলিয়াই নতুন এডাল ৱায়াৰ লগাই দিম। ৰ'ব, এইডাল উলিয়াই দিছোঁ, চাব, এইডাল মাজতে কাটি গৈছে। এনে চকুৰে চালে গম পোৱা নাযায়, কিন্তু মাজত কাটি গ'ল। এইডাল খুলি ইয়াৰ ঠাইত নতুন এডাল লগাই আছোঁ। ৰ'ব, এডাল খুলিব পৰা নাই। এয়া ফ্ৰেণ্ডছ, যাতে দীঘল নহয়, মই কাটি নতুন এডাল লগাই দিলোঁ। এইটো চাওক, কাটি লগাই এইটো বাৰ্ণ্ডিং কৰি দিলোঁ। দেখিছে নহয়, মই ইমান দীঘল নকৰিলোঁ, লগোৱাটো আপোনালোকক নেদেখুৱালোঁ। মই লগাই বাৰ্ণ্ডিং কৰি লৈ এইখিনি বান্ধি দিলোঁ। এইটো বাৰ্ণ্ডিং বুলি কয়, অথনি কৈছিলোঁ আপোনালোকক। এতিয়া ঢাকনিখন লগাই আছোঁ। এই ফ্ৰেণ্ডছ চাওক, এইবাৰ মই AC কৰ্ড লগাই লৈছোঁ। এইটো চাওক, এতিয়া মটৰটো টেষ্ট কৰিম। আমাৰ যিটো কেপাচিটাৰ আছিলে, এইটো অলপমান ডেমেজ দেখুৱাই আছিলে, কমজুৰি দেখুৱাই আছে। তাৰ ঠাইত এটা বেলেগ কেপাচিটাৰ লগাই লৈছোঁ মই। এই আগৰটো এইটো আছিলে, চাওক, এইটো আছিলে 15 UF। এইটো চাওক 15, তাৰ ঠাইত একেই মানৰে লগাইছোঁ। এতিয়া টেষ্ট কৰিম। ফ্ৰেণ্ডছ, যদিহে আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰক, ওচৰতে থকা বেল আইকনটো বজাই দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক, আৰু মোৰ বাকী ভিডিঅ'বোৰ চাবৰ বাবে ওপৰৰ আই বুটামটো প্ৰেছ কৰি চাব।